তোমাৰ নামটো কোৱাচোন? নমস্কাৰ, মোৰ নাম দিব্যাংশী দাস। বাপৰে, ইমান ধুনীয়াকৈ নাচিছা তুমি। মানে চাই থাকিবৰ মন গৈছে তোমাৰ নাচটো। কোনে শিকাইছে তোমাক ইমান ধুনীয়াকৈ নাচিবলৈ? দেউতাই। তোমাৰ লগত আহিছে নেকি দেউতা? আহিছে। কোনজন তোমাৰ দেউতা? খুব সুন্দৰ, খুব ধুনীয়া হোৱা, খুব ইমান সুন্দৰকৈ আপুনি শিকাইছে আৰু ইমান সৰুতে ইমান ধুনীয়াকৈ নাচিছে, ইমান স্পষ্টকৈ চেওবিলাক মানে নাচিছে। তোমাৰ একদম ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। তোমাক মই দেখা পাম বিহু সম্ৰাজ্ঞী হিচাপে আৰু তোমাৰ
ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ সদায় এনেকৈ হাঁহি ধুনীয়াকৈ হাঁহি আৰু ধুনীয়াকৈ নাচি থাকিবা দেই ধন্যবাদ দিব্যাংশী ক'ৰ পৰা মাতিছোঁ দেখিছানে মোক দেখিছা অঁ দেখিছা সুন্দৰ মই তোমাৰ দেউতালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ অসমীয়া সংস্কৃতি বৰ্তাই ৰাখিবলৈ নিজৰ ছোৱালীজনীক আগুৱাই দিছে আৰু মই বিচাৰোঁ প্ৰতিজন অসমীয়া অভিভাৱকে তেওঁলোকৰ শিশুসকলক এনেকৈ আগুৱাই দিয়ক এনেকৈ বিহু আমাৰ যিহেতু অসমৰ জাতীয় উৎসৱ গতিকে বিহুৱতী বা বিহুৱা হিচাপে প্ৰতিজন অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক গঢ় দিয়ক সেইটোৱে মই বিচাৰোঁ আৰু এই চেগতে মই তোমাৰ দেউতাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁ এনেকৈ বহুতো শিশু আৰু আগুৱাই লৈ যাব তাকে কামনা কৰিছোঁ আৰু বন্দা আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা দিব্যাংশী দাস আৰু তেওঁৰ দেউতাক লগতে দলটিলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ আৰু দিব্যাংশী তুমি খুব ধুনীয়া নাচিছা দেই মুখস্থ আছে না চাপৰবোৰ তোমাৰ চাপৰবোৰ মুখস্থ আছে আছে এটা চাপৰ কৈ দিয়া এনেই এই যে আজি নাচিছা প্ৰথম চাপৰটো কৈ দিয়া কৈছা কৈ দিয়াচোন বঢ়িয়া হয়নে সুন্দৰ ৰাইজলৈ মই অনুৰোধ জনাইছোঁ সকলোৱে যাতে হাত চাপৰি বজায় আমাৰ দিব্যাংশীক উৎসাহিত কৰে আৰু দিব্যাংশীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ধন্যবাদ ধন্যবাদ বিচাৰক মণ্ডলীয়ে লগতে অসমৰ মণ্ডলবাসী ৰাইজলৈ মোৰ আৰু মোৰ দলটিৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ ধন্যবাদ এইখনে বিশেষ ঘোষণা